Sir, ভালে বই নাম দেখিলো বা ভাল 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 বস বস ভাল ভাল সজনি ওই রেজিস্টার কইল র তৰি সব আইছ ন লাহত আইছো ঠিকই আছে ৰ রুল নাম্বার 1 yes sir রুল নাম্বার 2 yes sir রুল নাম্বার 3 না স্যার না রুল নাম্বার 4 উপস্থিত স্যার রুল নাম্বার 5 yes sir রুল নাম্বার 6 আইছো স্যার রুল নাম্বার 7 না না স্যার রুল নাম্বার 8 রুল নাম্বার 9 বাৰ ৰেজিস্টারটো হল এতিয়া কি হল মোৰ ঠাই গল দিলচোন তোক তোৰ নিজৰ ৰোল নাম্বাৰ মনত নাই ইমান চিনি আছো তই নাম দিলি পাহৰি ৰোল নাম্বাৰ পাহৰি চাহ মানে বহুত দিন নাই হাজে চাইছো সেই তেনেকৈ পাহৰি হ'ব নেকি ৰোল নাম্বাৰ দহটো দি দিয়ক না দ ঠিক আছে ব স্যার কি হ'ল আকৌ তহঁতৰ কি হ'ল আমাৰ তাৰ ৰোল নম্বৰ কি কৰি থাক তহঁতি ইমান চিনি আছো ৰোল নাম্বাৰ তহঁতিতো স্কুল ইমান দিন বন্ধ পালিয়ে পঢ়া শুনাটো কৰিছ চাগে কৰিছ অঁ ঠিক আছে তেতিয়াহ'লে আৰু অনলাইন ক্লাছতো মই যিমান দূৰ তহঁতক সহায় কৰিছোঁৱেই আৰু তহঁতৰ চব ক্লিয়াৰ আছে ন পঢ়া শুনা চব ঠিক আছে তহঁতক এতিয়া অনলাইনত যিমানখিনি পঢ়ালোঁ মই যোৱাকেইটা লেচনৰ পৰা মানে তহঁতক মই এক্সাম এটা পাতিম ঠিক আছে কি হ'ল এক্সামটো পাতিব লাগিব তহঁতৰ চব ক্লিয়াৰ আছে মই তাকে চাব লাগিব তহঁতি কিমান কোনে কিমান পঢ়িছ চব টেষ্ট কৰিব লাগিব এইবোৰ নহ'ব এতিয়া তহঁতৰ মতে কথা নহ'ব নহয় আৰু অনলাইন ক্লাছত তহঁতি চবেই এটেণ্ড কৰা নাই ই আছিল আৰু তই কেলে নাছিলি কচোন তই স্যার মোৰ মোবাইলে এটা ল'ব নোৱাৰিলোঁ নহয় দেউতাক বহুত ক'লো নোৱাৰিলে ফোন এটা মাটি বনাব দিবলৈ ওলাইছিলে মই ক'লো পইচা ওলাই দিম তথাপিও নালাগে মোক মাটি বাটি দিলে কেনেকৈ খাম পাছত সেইকাৰণে ক্লাছটো কৰিব নোৱাৰিলোঁ আজি ওলাইছোঁ যেনে তেনে আহি ঠিক আছে হ'ব তই কালি মুঠতে চাই আহিবি হা ঠিক আছে কেতিয়া ক্লাছ কৰিছিলে গমেই নাপাওঁতে মই কৰিছিলে আগতে মোৰ নেটকেই নাপায় মই গমেই নাপাওঁ আকৌ বাইদেউ ক্লাছে কৰি ময়ো ভালকৈ নকৰোঁ ছাৰ কথা এটা হ'ল এতিয়া লকডাউনৰ পৰা আমাৰ এনেকৈ কিতাপ পোৱা নহ'লেই এনেও ভাইৰাছ চলি আছিলে মৰিম বুলিয়ে ভাবিছিলোঁ তাতে কিতাপ পঢ়া আমাৰ ইমান নহ'ল এক্সামটো অকণমান হটাই দিলে অলপ ভাল হ'ব ছাৰ বাৰু এতিয়া তহঁতৰ চবৰ কথা শুনিলোঁ ইয়াত তহঁতি ইয়াত এক্সকিউজ দি থাকিলে নহ'ব তহঁতি ইমান দিন বন্ধ পালি যদি ইমান দিনতো একোৱেই নপঢ়িলি তহঁতি কেনেকৈ হ'ব এতিয়া মুঠতে মোৰ এটাই কথা মোৰ এটা শেষ কথা কালিলৈ এক্সাম হ'ব তহঁতি কালিলৈ যি পঢ়ি আহ চব দেখা যাব কালিলৈ আৰু 50 নম্বৰ মাৰ্কছৰ এক্সাম হ'ব আৰু 25ৰ তলত যিকেইটাই মাৰ্কছ পাবি সেইকেইটাই তহঁতি ফাইনেলত প্ৰেক্টিকেলৰ মাৰ্কছ মোৰ পৰা একো আশা নকৰিব হ'ল ক্লিয়াৰ ঠিক আছে গান্ধী বাথৰুমতে চাই থাকিব মই মাছৰুমে চাই দিলোঁ দিনে ৰাতিয়ে মজা তই চাবিচোন ডাউনলোড কৰিবিচোন আজি মই দি দিম তোক চেণ্টাৰ হেৰিটো দি দিবি হোৱাটছআপতে লিংকটো দি দিবি পৰীক্ষা চৰীক্ষা বাদ দে এইবোৰ সেইবোৰ চাওঁ কি সেইবোৰ চাই থাকোঁ কি কৰিবি লকডাউনৰ দিনে ৰাতিয়ে সোমাই ঘৰতে পৰীক্ষা চৰীক্ষা বাদ দিছ অনলাইন ক্লাছ কৰিছে ইয়াত বোলে হাতৰ বোলে একদম ৰেখা বোলে নাইকিয়া হৈ মা কচম পৰীক্ষা চৰীক্ষা বাদ দে মামাই এনেই পাছ পাৰিব ন নাই নাই তই পাৰিবি দে তই চোকা আছ আজি আহিছো স্কুললৈ প্ৰথম দিনা আজি এই মাষ্টৰ পৰীক্ষা পাতিব লাগে নেকি এই বয়সটো মানে মানে ছোৱালীজনী চাব নাপাবে মোক কিমান চাই চাব লাগে আৰু পৰীক্ষা মজা পৰীক্ষাটো মাষ্টৰটো পাতিম বুলি সিদ্ধান্ত নকৰিলে পৰীক্ষাটো হ'বই পঢ়া শুনা ময়ো মোৰ কথা বাদ দে তহঁতি পঢ়া শুনা কৰিছিল নাই লকডাউনত পঢ়া শুনা কৰিছিলে 6-7 মাহ টাইম পালি
কি পঢ়িব কোনে পঢ়িছে আগৰ দুটা তিনিটা চেপ্টাৰ গ'ল ই মাষ্টৰে অনলাইনত ক্লাছ কৰিছিলে মই কৈছিলোঁ এটা দেই তই প্ৰথমতে বুজিব পাওঁ ভালে তাৰপিছত কোনে কৰিলে নাজানো আগৰ দুটা তিনিটা চেপ্টাৰ গ'ল এতিয়া ইয়াৰ এক্সামটো হ'ব এই বাদ দে তহঁতি চিন্তা কৰিব নালাগে মই জানো তহঁতি নাই পোৱা মোৰ যোগা আছে মোৰ কথা বাদ দে মোৰ অলপ আগৰকেইটা চেপ্টাৰ মোৰ যেনে হ'লেও অলপ ক্লিয়াৰ হৈ আছে আনৰ ওপৰত ভৰসা কৰি যোৱাতকৈ অলপ পঢ়ি যায় ভাল হ'ব দেই বিজ্ঞানখন চাবলৈ বিজ্ঞানখন ক'ত থাকিলেও বিজ্ঞান নহয় ভণ্টি কি হ'ল বিজ্ঞানখনৰ কিতাপখন বিচাৰে না বিজ্ঞানৰ কিতাপখন এজনৰ এতিয়া কিতাপো হেৰালে ভাল পৰীক্ষা দিবি আৰু বাদ দে না মোক কাইলৈ পৰীক্ষা আছে বিচাৰে না কিতাপখন ভাই আহিব হাতৰ বাকি এক্সামৰ প্ৰিপাৰেচন কেনেকুৱা ভালে পঢ়ি আহিছা ভালে আছা তেতিয়াহ'লে এক্সামটো কোনে কিমান পঢ়ি আহিছে চব ওলাই যাব এতিয়া এক্সামটো ঠিক আছে এতিয়া তই এটা কাম কৰ অকল কলমটো হাতত ৰাখ আৰু একো চব বাহিৰত থৈ দে চব জায়গা মুঠি লৈ যা তই এটা মুঠি যাও তই মুঠি এয়া বহুত ঠাণ্ডা লাগিছে হয়
হ'ল তাৰ বৰফ পৰি আছে তই এটা কাম কৰ এই ফোন চলাই ইয়ালে ऐसा क्या गुनाह किया तो लुट गए तो लुट गए हम तेरी मोहब्बत में तड़प तड़प किस दिल से आह निकलती तो लुट गए हम तेरी मोहब्बत में तो लुट गए हम तेरी তই কি জনা দিন গৈছে তই এক্সামটো দিছ দেই বাহ একদম খালি দিছ তই অকল এটা গম পাইছনে এটাহে পাছ কৰিছ তই কি তহঁতি এক্সাম দিছ তহঁতি লোৱা লৈ পেপাৰ লৈ Hara. Hara. Kenapa selesai lo? Humino. Dia bisa. Mandi bong apa? 15. Soalnya zenten ek pali lo. Dulu baik. হাত পাইছে হ্যাঁ আলাদা করে না আছে রুল নাম্বার 5 আছুন হ্যাঁ এই পাস পেলে রে এই সব ভালো গুড বয় ও স্যার ভালো আগলে ভালকে বুঝা হ্যাঁ হই যা দেখছ এই বুঝে লরা পাটি আমরা নিজে পড়িছে ভালকে মার্কস পাইছে তহতি গাথো গিটা তহতি নকয় মনে ঘুরি লকডাউন বন্ধ বাৰু নহয় যি হ'ল এতিয়া কালিৰ পৰা আকৌ নতুন চেপ্টাৰটো আৰম্ভ কৰিব লাগিব দেখিলো না তহঁতি কিমান পঢ়িছ বন্ধত এতিয়া ওলাই গ'লে চব কিমান কোনে কিমান পঢ়ি হা কালিৰ পৰা তেতিয়াহ'লে আকৌ নতুন লেচনটো ষ্টাৰ্ট কৰা হ'ব ঠিক আছে বিটু এইফালে আহিবচোন কি মাল দেই কি মাপে কেনেকে পাস কৰিলি মই হাল পাইছো তেনে পাস কৰিছো কিমান খাতা আছে এক মিনিট চাব কথাটো কম মই
মই ভালকৈ পঢ়িছিলোঁ, দুআষাৰ লিখিলোঁ, নম্বৰ পালোঁ। তহঁতি অকল মোৰ ভৰসাত থাকিব লাগে নিজৰ পঢ়া শুনা নিজৰ চবে নিজে নিজে কৰিবি। কি ফাল্টু কথা এতিয়া ক'ব লাগিছে নম্বৰ নাপালে মোবাইলটো শুনি মই কৈছোঁ নি তহঁতি মোৰ কথা এটা আনিব চাউলৈকে ফোন এটা কৰি লওঁ। ফোন আঙুলিয়া আৰু ঘিউ নোলাব দেই, খেলটো অলপ গৰম কৰিব লাগিব। বাপেকে কি হয় চাওঁ। অঁ হেল্ল' কোনে কৈছে বাৰু? অঁ ছাৰ মই বিটুৱে ক'লোঁ। অঁ ছাৰ এই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ। আজি মোৰ এক্সামটো বৰ ভাল নহ'ল নহয়। অঁ ভাল হ'ল, মই কি কৰিব লাগে? তই নপঢ়িবি আৰু মানে পঢ়া শুনাটো কাৰো বিশেষ নহ'লে আৰু বৰ লাজৰ কথা এটা হৈ গ'ল ছাৰ। এই গোটেই লগৰখিনিৰ আগতে ফিটটো মাৰি দিলোঁ নহয়, মই পঢ়ি আছিলোঁ নম্বৰটো পাই যাম বুলি। এতিয়া আজি নম্বৰটো নেপাওঁ ছাৰ, বৰ লাজৰ কথা। ছাৰ পঢ়া শুনাটো নহ'লে বাৰু। অঁ ছাৰ কিবা এটা চাই দিব আৰু। একো চাব নোৱাৰো, মই একো চাব নোৱাৰো। নিজে নিজে নপঢ়িবি আৰু এতিয়া যিমান পাৰ কালিলৈ দেখাব যাব। অঁ ছাৰ আপুনি বিয়া পাতিলে নি? আকৌ মই নাই পঠাবি ক'ত কি হ'ল তোৰ? নহয় ছাৰ এই আপোনাক গুৱাহাটীত এই ফটো এখন পাইছিলোঁ যে সেয়ানো কোন আছিলে? এই সেইবোৰ ফটো ক'ত পালি তই? সেইবোৰ ফটো তই যাক তাক নেদেখাবি দেই। অঁ মই নাই দেখুওৱা ছাৰ। ছাৰ ডিলিট কৰি দিম বাৰু। ছাৰ পৰীক্ষাটোহে মোৰ বৰ বেয়া হ'ল নহয়। চিন্তা নকৰিবি, মই আছো ন, মই মেনেজ কৰি দিম নহয়, তোক কিবা এটা চাই দিম বাৰু। তই খালি এইখন ফটো যে কাকো নেদেখাবি দেই, তই ভুলতো নেদেখাবি। অঁ ছাৰ আপুনি চাই দিয়ে আৰু ডিলিট কৰি দিম বাৰু মই। দিয়ক কিনো কৰিম মই থৈ। মই তোক কাইলৈ দি আছোঁ, ঠিক আছে? অঁ ঠিক আছে আপুনি। ছাৰ কওক। এইফালে কথাটো শুনা। তোমাৰ মতে মই তোমাক পাছ কৰাই দিলোঁ। তুমি এতিয়া মোৰ সেইটো কাম কৰি দিয়া, তুমি ফটোখন প্লিজ ডিলিট কৰি দিয়া দে। মানে বেলেগক নেদেখাবা ফটোখন, ডিলিটে কৰি দিয়া এতিয়া। ছাৰ মই ফটোখন কাকো দেখুওৱা নাই বাৰু। কথা এটা হ'ল ন ছাৰ, মোৰ ওচৰত ফটোখন নাই নহয়। নাই তোমাৰ ওচৰত ফটো মানে ছাৰ মোৰ পৰীক্ষাটো বেয়া হ'লেই মই ভালকৈ দিব নোৱাৰোঁ বুলি জানো মানে ছাৰ। আৰু সেইকাৰণে মোক গুৱাহাটীত থাকে যে আমাৰ দাদাই মোক ক'লে বোলে তহঁতৰ এনেকৈ ছাৰৰ ফটো এখন দেখিছিলোঁ। মই ভাবিলোঁ বোলো ছাৰ এইটো কথাকে কৈ দিলে বোলো যেনে নম্বৰটো সৰকাব পাৰি, সেইকাৰণে আপোনাক এনেকৈ কৈ দিলোঁ। তুমি বহুত ভুল কাম কৰিছা, কিন্তু নেক্সট বাৰ এনেকুৱা কাম নকৰিবা মোৰ আগত। যোৱা জলদি যোৱা। হয় ছাৰ ঠিকেই কৈছে। সেইকাৰণে ছাৰ বেমাৰত কি কৰোঁ না, বেমাৰত কি পৰীক্ষা ডাঙৰ নহয়। এই আমি পৰীক্ষাটো শুনাই দিব লাগে। পঢ়াত নহ'লে লকডাউনত এনেও মৰিম বুলি ভাবিছিলে। কি কৰিছে লাগিছিলে বে কেলা এতিয়া আমাৰ চাহ পৰ্ব চলিছে, এতিয়া আমি পুৰা চাহ খাম, ঠিকছে। 10টাতকৈ বেছি আছে। গম পাইছো চবে দুটা তিনিটামানকে মই এটাহে লৈছিলোঁ। তিনিটা আছে কোনে প্ৰথম পৰা এই এল পি স্কুলখন মই একান্ত বাধ্য ছাত্ৰ। প্ৰথম পৰা কি জানিলি